এই আমাৰ বোৱাৰীটো ইমান দিন হৈ গ'ল, আজি আহি পোৱাই নাই আজিলৈকে। ৰচোন আমাৰ অকলে যোৱা নাই নহয়, সিহঁতৰো বোৱাৰী গ'ল। বোৱাৰীটো সিহঁতৰ ঘৰত গৈ সিহঁতৰ বোৱাৰীটোক চাই আহোঁ, বাপেৰে আহিছেনে নাই। ইমান দিন হৈ গ'ল, মোৰ বুঢ়ীজনী মোক এৰি থৈ গুচি গ'ল। সিহঁতে ইমান দিন থাকিব লাগেনে? 2-4 দিন বহি পেলাই আহিব লাগে। ইমান দিন হৈ গ'ল, আহি পোৱাই নাই। কেতিয়া আহি পাব? সিহঁতৰ বা আহিলেনে নাই। এইটো ঘৰৰ এইটো ঘৰৰ বোৱাৰীও গৈছিলেচোন। ভনী নাই নেকি? ঘৰত নাই? ঘৰত কোনো নাই নেকি? আছে কি হ'ল? তোমাৰ বোৱাৰী আহিলে? আজি আহিম কৈছে, এতিয়ালৈ অহা নাই, কি ক'ম মই? চোৱাচোন, আমাৰ বোৱাৰীজনীও ইমান দিন হৈ গ'ল, অহা নাই আকৌ। কি কবি, একেটা জেগাত হয় আৰু এতিয়ালৈ অহা নাই। যোৱাতেতো একে লগত গ'ল। একে জেগাতেতো হয়। তোমাৰ ঘৰ হ'ল লক্ষীনগৰ আৰু আমাৰ বোৱাৰী ঘৰ হ'ল লক্ষীপথাৰ। তো এতিয়া অহাই নাই, তো মই কি ক'ম? তো কালি ফোনতো ক'লে আহি আছো মা। আমাৰতো ফোনো নকৰে। তোমাৰ বোৱাৰী তুমি জানো, আমাৰ বোৱাৰীটো ক'লে মা আহি আছো বুলি। আজি কিবা পিঠা চিঠা বেছিকৈ লৈ আহিব নেকি? ঘৰত আহি ইমান সৰহকে লৈ গৈছে, তো কি নাকে থাকিব? লৈ আহিব। ভাইটিকে গেঞ্জি লাগে, দেউতাৰ বোলে অসমীয়া গামছা লাগে, আকৌ মাকৰ বোলে মেখেলা লাগে। এইটো বিহুতে আমাৰ সিহঁতৰ লাগে বোলে। লৈ গ'ল এইবোৰ চব নামে আমাৰোতো লৈ গ'ল। আমাৰো লৈ গ'ল। কি লৈ গ'ল মই চোৱা নাই, কিন্তু লৈ গ'লহি। মই সোমাই লৈ গ'ল। আৰু ইমান পিঠা বনাই কিনি 3-4 কিচিমৰ পিঠা বনাই কিনি ভৰ্তি কৰি লৈ গৈছে। এতিয়া চাওঁ, মই সেইকাৰণে চাই আছো। তুমি বোৱাৰী বেগটো চালা? মইতো নিজে ভৰাই দিলোঁ। গোটেই ৰাতি বহি বহি বনালো আৰু নিজে ভৰালো। আমিতো নাই চোৱা দেই, মই হ'লে নাই চোৱা। কি লৈ গ'ল, কি নিয়া নাই, সেইটো মই নাজানো। গোটেই ৰাতি বনাই আছো না, পিঠা বনাইছো। এইবাৰ বহক এই চেয়াৰখনত বহক। একেবাৰে ঘৰ দুৱাৰ অৱস্থা নাই। অকলে কিমান কৰি থাকিম, কিমান কৰিম? মোৰো তেনেকাই হৈ গৈছে। একদম গৰুৱে ছাগলীয়ে চব, হাঁহ মুৰ্গী কুকুৰা আহিম কৈছে যে আজি 10-15 দিন হৈ গ'ল। ধেমালি? সিহঁতৰ ভালে বোলে বহুত বানপানীও হৈছে বোলে, হাৱা তুফান। পানীৰ কাৰণে অহা নাই নেকি? কি জানো, ট্ৰেইনো চলা নাই নেকি বা। এতিয়া কি কম? বলে পাৰিছো না? পাৰিব, কেলে নোৱাৰিব? নিজৰ পুতেক হয়। আপুনি সেইখন এতিয়া বহি আহিলে যে নিজৰ চকীখন মই আনিম নি? অকমান লাহে মোৰ বেগটো ধৰ। বানপানী হৈছে যদি একদম তিনডালতে লৈ দুজনীয়ে দুফালে ধৰ। ভগৱান আছে দেই ল'ৰা। এই দেচোন এতিয়া পাউনো পাই বল। এইটো লেডি চেপেটি মানুহ নহয়। ৰচোন আসনো কি হ'ল আপোনাৰ? কি হ'ল? আমাৰ ছোৱালীয়েতো বেগ ভৰ্তি কৰি আনিলে। তুমি মাৰ ঘৰ বেগ ভৰ্তি কৰিম ভাবিছোৱে, বানপানী হ'ল যে সেইকাৰণে ইয়াত ভৰাই লৈ আহিলো বেগটো। আপুনি বস্তু নাপায়, সেই চকীখনকে উঠাই আনিলে। মই মোৰ ঘৰৰ পৰা এইখন মই য'লৈ যাওঁ তাতে লৈ ফুৰোঁ যে। মোৰ ফোন আহিছে ৰ। কোন এটাই কৰিলে কি জানি? ইমান বুঢ়ী দিনতো আকৌ ল'ৰা পতাই দেখিছ নাই? মই সেই লগৰ এজনী কৈছো মনে মনে থাক বুলি। আছো ভালে আছো। তুমি ভাল ন? আপুনি তাত গৈ এইবিলাক লিলিমাই কৰি নাথাকিব দেই। আপোনাৰ লিলিমাইটো নচলিব তাত। কেলে তোমালোকে এনেকুৱা কোৱা? সেই কেলে কোৱা? মই মোৰ সৌৰক চাই কিনে আপুনি এইবিলাক লিলিমা নকৰি থাকিব। ঘৰ পালোহি এতিয়াও ফোন চোন একদম ফিৰিং কাৰাং একদম। আমি কৰিলে চাজে বুঢ়ী কালত লিলিমাই চলি আছে। মই কিমান লৰাই মোক ফোন মাৰে, কিমানৰ লগত কেলে কথা নেপাতি নিতিয়াই বয়স থাকোঁতে বৰকে বেছি পঢ়িবলৈ নোৱাৰিমেই কথা পাতিবলৈ পাই। এইফালে গেটটো আকৌ কেনেকৈ খোলে? গেটটো খোল হওক। এহেঁতৰহে ঘৰ, তাৰে পাৰিব। তই যাওঁতে তহঁতৰ ঘৰতে এখন লগোৱা নাছিলে নহয়। মই আগতে আহোঁতো এনেকুৱা বাঁহৰে হেৰিহে আছিলে। চাওঁ মই খোলো ৰ। খোল সেনেকে নুখোলে ঠেলি দিয়ে ফেলি দি। দেখি জানো পাইছে? মোক ফোন আহিছে। আকৌ আহিলে দেখিলি নে? আকৌ আহিলে। হেল্ল'
অঁ হেৰি আজি অকণমান ফুৰিবলৈ আহিছোঁ মানে লগৰ ছোৱালীৰ লগত মোৰ চাক বুলি দেখিব লাগিলে মৰিব অঁ হ'ব দিয়া হ'ব লাভ ইউ দে মোবাইলটো দে মোক দে এই কি নকওঁ মোৰ মোবাইল টান এখন টান এইফালে নেটানে এইফালে এই কোন আহিছে অ' সেইটোতো মই চাইছোঁ আমাৰ আমাৰ বোৱাৰীকেইটা হয়নে কোন হয় মই ক'ব নোৱাৰে মই মনে মনে চাই আছোঁ আমাৰ বোৱাৰী সেনেকুৱা নাই যোৱা নহয় মেখেলা চাদৰ পিন্ধি গৈছে অঁ এটাতো লং পেণ্টত আহিছে নেকি এইবোৰ লং পেণ্টত আহিছে এইটো কোন হয় আলহী নেকি এটাই চুৰিদাৰ লগাইছে এটাই লং পেণ্ট চাৰ্ট লগাইছে আলহীয়ে নেকি বা অঁ হ'ব পাৰে কাৰোবাৰ ঘৰত আহিছে চাগে হয় ঘৰটো নিচিনা হয় ৰ গেটটো খুলি লওঁ ৰ তলা মাৰি থৈছে নেকি তলা মাৰি থৈছে তই নাথাকোঁতে ইমান প্ৰকাণ্ড লগাই ল'লো সঁচাকে পাই হেও জোৰ লগাকে খুলিব নালাগে হ'ব বেছিকে নুখুলিবি আকৌ আহিলে ফুল অঁ ৰচোন চকুৱেদি ধৰিব পৰা নাই অ' সাগুৱা নাই ফোন মাৰিছে অ' হেল্ল' অ' সাগুৱা দা কোৱা নহয় মই মানে হেৰি ধৰিব পৰা নাই মানে নহয় মই ভাবিছিলোঁ আমাৰ দাদাই ফোন মাৰিছে নেকি মানে ভাইটি ককাইদেৱে ফোন মাৰিছে নেকি ধৰিব পৰা নাই নহয় কোনেনো মাৰিছে অ' হেল্ল' অ' দেৱনাথ সাগুৱা এই ফোন ঘৰত কিন্তু তই ফোনত কথা পাতিব নোৱাৰিবি দে সাগুৱাই কৈছে হ'ব আমাৰ সেই ভাইটিহঁতে ফোন মাৰিছে বুলি ভাবিছিলোঁ আকৌ চকুকেইটাই বেছিকৈ দেখা হৈছোঁ যে সেইকাৰণে মানে অঁ ভুলচোন নুবুজিবা এই যে কথা পাতি নাথাকে দেই এই লগৰ হয় লগৰ অঁ এই বল হেও তই হ'লে ৰখি ৰখি কথা পাতি থাকিবি এতিয়া বল বল ক'ব লাগিছে ঘৰত কিন্তু এইবিলাক নহ'ব মোৰ ঘৰত যদি কথা পাতি দেখিবি এই বেগবিলাক এই বাই বেগবিলাক বহুত ভাৰী ভাৰী দেখিছে আমাৰ বোৱাৰীবিলাক হয় কি ড্ৰেছত আহিছে কি জানো চবক লৈ আহিছে ভালে দেই কেক আনিছে বহুত ভাৰী ভাৰী লাগিছে বলকচোন দেখি ধৰিলো পিঠা উঠোৱা হ'লে ভগাই নাতি গ'ল্ডেন ভৰাই আনিছে কি হ'ল বা এনেকা আনিছে যে গোটেই তাত দুবাৰ হয় কিন্তু গোটেই হাৱা তুফান গোটেই দুবাৰ হৈ গৈছে থৈ দিয়ক যেনে তেনে পলাই আহিছে এইটো তাৰ পোৱালি আকৌ উভতি লৈ আহিছে থৈ দিয়ক মানে সেই লৈ আহিছে আকৌ আমাৰ মাজনী সেই ঘৰত চকী নাই বুলি ঘৰৰ পৰা এখন টোপোলা বান্ধি লৈ কিবা কিবি বহুত আনিছে নেকি বলক তহঁতি ধনী হলি আই আগতকে হ'ব আছোন তোৰ মাকৰ ঘৰত এনেকা আমাৰ বোৱাৰীটোতো কি কবি যাওঁতে আমাৰ বোৱাৰীটোতো যাওঁতে ইমান বস্তু লৈ গ'ল এই ভৰ্তি কৰি এতিয়া যোন আহোঁতে একোৱে নাইচোন পানী ঢেৰ আছিলে নহয় ৰাস্তা গোটেই পানী সেইকাৰণে এই টিংটোতে পিঠা নহয় হেৰি এইখিনি সেই আগতে আকৌ ঘৰত থাকোঁতে পঢ়িছিলো নহয় সেইকাৰণে লৈ আহিছো কেতিয়াবা পঢ়িম বুলি আৰু এইখিনি সেই ফুলদানি ঘৰত থাকোঁতে বনাইছিলো নহয় এতিয়া আমাৰ ঘৰত আকৌ আহিম আকৌ এতিয়া এইটো লগাব লাগিব দেই এইটো লগাব লাগিব ইমান সেইটো সেই তেনেকুৱা দে শুনো দে এটা এটাকে এৰিয়ে দে হ'ল কিমান ছোৱালীজনীয়ে ক'লে আৰু বস্তুবোৰ লৈ যাম বুলি এইযোৰ সেই জোতা মই সৰু হৈ থাকোঁতে লোৱা সেইকাৰণে লৈ আহিলো ভালে বস্তু আনিছে আনিছে এইটো সেই মই টনি কেতিয়া লোৱা টনি সেইকাৰণে লৈ আহিছো ঘৰত খাইছিলো
সৰুতে তাই বেছি শকত আছিলে যে সেইকাৰণে ক্ষীণ হবলৈ সেইটো আনি দিছিলো সেইকাৰণে ক'লো লৈ যাগে বিয়নী ঘৰলে নাযায় নি বাৰু যাব লাগিব সান্দহ পিঠা উঠা আনিছে নেকি নাজানো আৰু তাত আকৌ এই ছোৱালীয়ে কি আনিছে আৰু দিয়া পাতি দিবলৈ কিনিব নালাগে দেৱালীত এইবিলাক লৈ আহিছো চব লৈ আহিছো চাকি লৈ আহিছা আপোনাৰ ভালনে ভাল আছে নমস্কাৰ তোমাৰ চকীখনৰ কথা নকব দেই চকীখন মোৰ এখন বহুত প্ৰিয় চকী হয় কাৰণে মই লৈ ফুৰোঁ কোনোবা দিছে তাত প্ৰিয় মানুহজন মানে কেলে কৈছা তেনেকে মই এতিয়া বয়স হৈছে নহয় সেনেকে নকবা ঐ ৰ'ব মোবাইলটো থ বেছিকে কথা পাতি নাখাই দিবি অনি অকণমান ৰ'বচোন দেই বেয়া নাপাব ফোন এটা আহিছে ঘৰৰ পৰা মানুহটোৱে ফোন মাৰিছে বুঢ়াটোৱে কোৱা সেয়া আমি ফুৰিবলৈ আহিছিলো বুলি কৈছো যে পাই আছো দিয়া তুমি খেপ হাগুৱা নি তই ইয়াৰ নাম লৈ থাকিব নালাগে মোবাইলটো অফ কৰ মানুহে শুনি পিনে কি বুলি ক'ব তোমাৰ মোবাইলটো দিয়াচোন অকণমান নাই মোবাইলটো দিবই নোৱাৰো দিয়া না আমি নাজানো ন কিমান ফোনত কথা পাতি আছে কিমান মোবাইলত কথা পাতি আছে কাক পাতে এনেকে চাওঁচোন বাৰু আমি নাজানো নহয় হাগুৰা পাদুৰা চব ডেকা ল'ৰাকেইটাৰ ফোন আহি আছে কি বেঙনা চেঙনা নাম দি আছে বেঙেনা কচুগুটি বেআইন আলু গুটিও আছে কেলে এনেকে কথা কৈছে চাহ তামোল কিবা কিবি খুৱাও এইটো আমাৰ ঘৰ নহয় মই অকণমান জিৰণি লওঁগে মোৰ বাপেকে ফোন মাৰি আছে বাই একদম মাথা গৰম কৰি দিব কেনেকা লাগি আহিলে পোকৰত লাগি আহিছে ল'ৰাকেইটা ফোন মাৰি আছে ল'ৰাকেইটা ফোন মাৰি আছে এনেকে মাৰি থাকে মই লৈ আহিছো কেলে তেনেকে কৈছে মই মোৰ ছোৱালী ঘৰলৈ আহিছো মই মোৰ বিয়নী ঘৰলৈ আহিছো আজি হ'লেও মই আপোনালোকৰ ঘৰতে থাকিম ঘৰটো বৰ ধুনীয়া লাগিছে আপুনি কেলে থাকিব আপুনি চাউলৰ দাম জানে নেকি কেনেকুৱা মানুহ যে তুমি লৈ আহিলে থাকিমে কৈছে আৰু ইমান মোবাইলত কথা পাতে আমিতো চিন্তাই লাগি গ'ল মইতো ভকুৱাই গ'ল তাৰ কাৰবাৰটো কি ইমান বয়স হৈখিনি এনেকুৱা কৰে যে তাই বোলে সৰু কালতে বিয়া পাতিছিল বোলে এতিয়া বোলে তাৰ হেৰি হৈছে বয়সটো বেছি নাই হোৱা নহয় 20 বছৰমান হৈছে খাবা 15 বছৰ নিচিনা হৈ আছে ইমান ডাঙৰ ছোৱালী হৈ গ'ল আকৌ এতিয়া 20 বছৰ তাৰ এবছৰতে জনম কৰিছিলা তুমি বেছি নাই ডেকা ল'ৰাকেইটাৰ লগত কেনেকে তোৰ মাক দিনি একদম নকবা ডেকা ল'ৰাকেইটা ফোন কৰি থাকে আমাৰ ঘৰত নহ'ব দে মই থাকিব নিদিম তোৰ মানুহ কি কৰিম এতিয়া যোৱাগেও নহয় এতিয়া থকাও নহয় এতিয়া কি কৰিম এতিয়া তইতো ইমানটো আনিলে তোৰ কি একো যে নানা নাই যে কেনেকে আনিম মই পোৱালিটোকে লৈ আহিলো নহয় সেইটো বেগত আৰু বেগ চেগ একো নাই গোটেই বানপানী গ'ল গোটেই ঘৰ চৰ ডুবি গ'ল মোৰ মেখেলা চাদৰ চব লৈ গুচি এইখন কি পিন্ধি আহিলি এইখন ঘৰত যে যাওঁতে মেখেলা চাদৰ পিন্ধি মেখেলা চাদৰখনতো পানীত পুৰা গুচি গ'ল মই ধৰোতে গুচি গ'ল এইটো আকৌ কাৰোবাৰ পালো সেইটোকে আৰু পিন্ধি আহি গ'লো ইটো ধুনীয়াই পিন্ধিছেচোন ভাল লাগিছে তাৰ পিন্ধাটো আমাৰ বোৱাৰী পিন্ধাটো চোৱাচোন লং পেণ্ট আৰু টি চাৰ্ট মই কিনি দিছো মই এনেকা পিন্ধে নেকি বোৱাৰী আজিকালি চবে পিন্ধে যাওঁতে কি ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি পেলাই গৈছিলে মুগাৰ মেখেলা চাদৰ ক'ত গ'ল তোৰ এইটোৰো পানীত উটি গুচি গ'ল সেইকাৰণে ক'লো কি মাকে মই থৈ দিছো এইযোৰ ভালকে বিয়নী হেৰি মানে আমাৰ ল'ৰাটো ল'ব নোৱাৰে তাই কাপোৰযোৰ দিছিলে মই বোলো তয়ে পিন্ধ মোলে দিছিলে মই বোলো তয়ে পিন্ধি তাকে পিন্ধাই দিলো আজিকালি চবেই পিন্ধিব পাৰে একো নহয় কেনেকা তাৰ কাৰণে লং পেণ্ট চাৰ্ট দিছিলে মাকটো জীয়েকক পিন্ধাই দিলে মাকটো কেনেকুৱা আছে এতিয়াই 24 ঘণ্টা মোবাইলত বিয়া পাম
খেদি দি মই যাব নিদিওঁ দেই মই বোৱাৰী আমাৰ ঘৰলৈ তোৰ মাকক নিনিবি দেই এটা কাম কৰোঁ নহ'লে এহেঁতৰ ঘৰতে থৈ যাম ইয়াতে থৈ দিয়া কাইলৈ যেনে তেনে ৰাতিটো যাওক আৰু তাৰপৰা কাইলৈ পঠিয়াই দিব লাগিব আমাৰ ঘৰত থোৱা থুই নহ'ব দেই তোমাৰ মা যেনেকুৱা আছে আমাৰ বুঢ়া তুমি অলপ হাৰামি টাইপ আছে চকুটি মাৰিব একো নহয় এদিনৰ কাৰণে ৰাখি দিয়কচোন নালাগেচোন তুমি আকৌ মোবাইলটো সিহঁতক দেখা দেখি কি কৰি আছে মোবাইলটো বিয়নী বুঢ়াটো ক'ত আছে কামলৈ গৈ এতিয়া আহিব টাইমত এতিয়া লাইন মাৰিব আকৌ যাওক 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 তহঁতি যা নক'লে মই ইয়াতে থাকোঁ আজি ভালকৈ থাকি দিব মোবাইলটো নহ'লে মোক দে নালাগে মোবাইল ফোন আহে বাপে ফোন মাৰিহে থাকে যেতিয়াই তেতিয়াই মোবাইলটো তই পাহৰিছিলি যে সেইটো কিমান ধুনীয়া লাগিছে তই এইটো ল'লে যে আৰু পগলা হৈ যাবি দে মোবাইল দে মইতো কিমান দিনৰ পৰা ক'লো মই আহিছো এই পোকৰত লাগি গ'ল নহয় এখন মোৰ লগৰ হয় এখন লগৰী হয় মোৰ পগলা হ'ব নালাগে পাগলী হৈ গ'ল এজনী পাগলী হৈ গ'ল কেনেকা বিয়াইন পালো কেনেকা বিয়াইন পালো দে মোবাইল দে কাম নাই দে এখন কৰিবলৈ তই মোৰ পকেট লাগি আহিলি হে ঘৰলৈ যাবি নে ৰিলতে বনাই থাকিবি পগলা হৈ গ'ল একদম ডাঙৰ মোবাইল দেখিবি থাক দিব কৈ থাক বলক পকেটে লাগি আহিছে আকৌ প্ৰেছাৰ উচাৰ হ'ল নেকি বাপৰে বাপ এনেকে নহয় দেই ইমান কি চল কৰি থয় নেকি এইবোৰ চোতালবোৰ হে মই মোৰ নিজৰ ছোৱালীখন খাওঁগে বলক বিয়নী বলক ভাবিছিলো ইয়াতে ইমান পিছত মই মোৰ চকীখন মই নিনিও দে মই চকীখন মই যাওক ইমান একদম মানে বলক বিয়নী বলক ৰীল এটা বনাব নেকি এইবোৰ ষ্টাইল হয় ষ্টাইল মই কিমান